আমি এনেকৈ ৰেডি হৈ লৈছোঁ আমাৰ নিজৰখিনি বস্তু এনেকৈ বেগ এইদৰে এনেকৈ বান্ধি লৈছোঁ আৰু চাওঁ আমি এতিয়া পুৰা 8 বাজিছে আমি দাৰ্জিলিং পোৱালৈকে কিমান সময় লাগে আমি সেইটো দেখুৱাই আছোঁ So friends, keep on watching because enjoy the every clip, every moment, every second of our video. Come. चाउमीन ना खाओ मैं पूरी है खाओ पूरी खाओ हाँ पूरी खाएंगे पूरी गरम बना देगा ना हाँ गरम बना है पूरी दीजिए अंडा है ऑमलेट होगा ये আমি কি ঘাটা বুলি কয় পানী ঘাটা বুলি এটা জেগা আছে তাত গৈছোঁ মানে জাষ্ট হিলছটো ষ্টাৰ্ট হোৱাৰ আগত আৰু ডাউনত और ब्रेकफास्ट करी आसो गरम गरम पूरी सब्जी ऑमलेट खाई आसो दिन तो कारण आमी पूजा कर लबई লাগিব तबे तो आमार लांच होबे एने आमी ब्रेकफास्ट এটা কৰি লৈছো পানী ঘাটাত তাৰপিছত ইয়াৰ পৰা এতিয়া আমাৰ নেক্সট ষ্টাৰ্ট দিম আৰু হিলছৰ জাৰ্নি এতিয়া দুদিয়া জেগাডোখৰৰ পৰা হিলছত এতিয়া লাহে লাহে ওপৰত উঠি গৈছোঁ ৰাস্তাবিলাক খুব ঠেক কাৰণে অলপ সাৱধানে যাব লগা হৈছে বঢ়িয়া লাগিছে সিংগুলি চাৰিফালে বাগান বাগান মাজৰ ৰাস্তা গৈ সঁচাকৈ ইমান ভাল লাগিছে এয়া পাই গ'লোঁ টিংলিং ভিউ পইণ্ট আই লাভ মিৰিক অলমষ্ট মিৰিক পাইছোঁৱেই আৰু মিৰিকৰ ওচৰতে আছোঁ আমি এইটো এটা ভিউ পইণ্ট হয় টিংলিং ভিউ পইণ্ট সিফালে আপুনি দেখিব এখন টি ষ্টেট টিংলিং টি ষ্টেট বহুত ধুনীয়া জেগা কি ভিউ ৰ'দ চাওক So friends, what a awesome video views.
কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি পেলাই ক'ব দেই। দিছ ইজ টিংলিং ভিউ পইণ্ট, ইউ আৰ জাষ্ট নিয়াৰ টু মিৰিক। চলাই আহোঁতে নালাগে ন ইমান তলৰ পৰা আহি আছোঁ বুলি। ফ্ৰেণ্ডছ কেনেকুৱা লাগিছে? Hi friends, we are at Nepal border. This just this side India and this side Nepal. So we are on the way to Darjeeling, as you know. So keep on watching. Just we want to show you the market. জাষ্ট এনেই নেপাল বৰ্ডাৰটো আমি চাই যাবলৈ আহিলোঁ। He's my friend from Nepal. নেপালৰ হয়। আমি এনেই জাষ্ট আমি এতিয়া নেপাল বৰ্ডাৰত আছোঁ। এতিয়া নেপাল আৰু ইণ্ডিয়া বৰ্ডাৰ So অলপ I চাই love যাবলৈ Nepal. Just নেপালত চাহ খালোঁ। চাহ একাপ হৈ গ'ল। নেপাল যাব নহ'ল, নেপাল বৰ্ডাৰত আহি পেলাই আমি একাপ চাহ নেপাল বৰ্ডাৰত মানে বৰ্ডাৰৰ ভিতৰতে আছোঁ, পূৰা নেপালতে আছোঁ। ইয়াৰ পৰা কাঠমাণ্ডু 700 কিলোমিটাৰ্ছ হয়। যি হ'লেও নেপালত, এইখন ইণ্ডিয়া, এই নেপাল। গৰম গৰম চাহ খালোঁ। বন্ধুসকল ইমান ধুনীয়া এটা জেগাত ৰখিবলৈ মানে মন গ'ল, সেইটো কাৰণে ৰখি দিছোঁ। নেচাই নোৱাৰি, কি ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য দেখিছে। তুমি মোক ফোন লাহে লাহে গৈ আছোঁ আৰু নাই আৰু মোৰ ফ্ৰেণ্ডটোৱে সি ৰুম বুক কৰি থৈছে। ঠাণ্ডা আছে, মজা ঠাণ্ডা, মানে একদম নাকৰ পৰা পানী উলিয়াই দিছে। ভাইটিটোৱে ফোন কৰিছে, খবৰ লৈছে আমি ক'ত পালোঁ, কি কথা। নাকৰ পৰা ঠাণ্ডা পানী ওলাইছে টুপ টুপকে। ঠাণ্ডা ইমানেই বেছি, মানে আমি ইমান পূৰা ফুল কাপোৰ পিন্ধি পূৰা পেকিং হৈছোঁ যদিও অলপ ঠাণ্ডা পৰিছেগৈ, সোমাইছেগৈ ঠাণ্ডা। কিন্তু এই ঠাণ্ডাটো পালে ভাল লাগে আকৌ ন, ঠাণ্ডাটো নাপালে কি ভাল লাগিব। শিলিগুৰিৰ পৰা আমি 8টাত ষ্টাৰ্ট দিছোঁ। এতিয়া দাৰ্জিলিং গুম ষ্টেচন, আমি ইয়াতে আহিছোঁ 1:25 পূৰা পাইছোঁহি। এইটো গুম ষ্টেচন। हेलो फ्रेंड्स, देखिए हम लोग अभी गुम स्टेशन में पहुंच गए हैं। ये एशिया का नंबर 1 सबसे हाइट में रहने वाला ये स्टेशन है। इसका ट्रैक टॉय ट्रेन है। अब लोग तो देते ही रहते हैं। ये बिल हुआ था 1891, जब इंडिया ब्रिटिश के अंदर में था, ब्रिटिश रूल चल रहा था, तब का ही है ये। और इतना ब्यूटीफुल लोकेशन में ये स्टेशन है, जो आप दूर तक देख रहे हैं, शायद पूरा पहाड़ी है, फॉक्स है, मतलब नज़ारा ही कुछ अलग है। आपको पूरा स्टेशन दिखाते हैं, आइए। मतलब अभी भी यहाँ पे आने से फीलिंग्स ऐसा लगता है कि हम लोग अभी भी ब्रिटिश रूल जो चल रहा था तब का ही जैसा लगता है। मतलब सही में क्या टाइम था शायद वो। आप देखिए पूरा स्टेशन, देखिए हाइट, देखिए स्टेशन का प्लेटफॉर्म का। यहाँ पे प्लेटफॉर्म 1, 2 ऐसे करके भी है। कोई भी चीज़ यहाँ पे चेंज नहीं किया, जैसे ब्रिटिश लोग ने बना के गया था वैसे ही है। यहाँ का आप पिलर्स देखिए, यहाँ का आप चेयर्स देखिए, हर एक चीज़, बिल्डिंग खाली पेंट कर रहा है, मतलब मेंटेनेंस कर रहा है, बहुत बढ़िया मेंटेनेंस हो रहा है, लेकिन कोई भी चीज़ चेंज नहीं हुआ है। वहाँ पे पूरा मतलब जो हिस्ट्री है वगैरह सब लिखा हुआ है, कैसे कंस्ट्रक्शन हुआ था। मैं आपको वो मैप भी दिखा देता हूँ सामने से। ये मैप देखिए, और ये रेलवे का जो नाम दार्जिलिंग हिमालयन रेलवे,
ये यूनेस्को वर्ल्ड हेरिटेज एरिया स्टैब्लिश इन 1881। या आप देखिए यहाँ पे आप ब्रिटिश लोग थे वहाँ, उसी टाइम का जो ड्रेस वगैरह था उसी वही पहन रहे हैं। ये लेबर्स लोग काम कर रहा था, वही है, वही स्टीम इंजन, कोयला का जो इंजन होता है स्टीम इंजन वही है। अब देखिए अगर आप खुद को इमेजिन कर लेते हो वो मतलब वो टाइम तक अगर खुद को लेके जाते हो तो कैसा लगता है। अब और एक मैप है यहाँ पे, आप ये देखिए, ये एकदम ओरिजिनल पीक है, तब का लिया हुआ ब्लैक एंड वाइट पीक है। देखिए ये ट्रैक है ब्रिटिश टाइम का ही। अभी तो कोचेस बहुत कम कर देते हैं, पहले देखिए 1 2 3 4 एक स्टीम इंजन कोयला रहता है इसमें। अभी खाली दो डब्बा रहता है, 2 कोचेस रहता है, एक इंजन रहता है। अब देखिए हर चीज़ यहाँ पे लिखा हुआ है। अभी वीडियो में तो अभी इतना टाइम नहीं होगा मैं पढ़ा के सुना सकता हूँ, आप इसको स्क्रीनशॉट के भी मार के रख सकते हो। यहाँ पे एक नाम है जॉर्ज क्रेसवेल डिज़ाइन। ये बंदा मतलब यही जो है जेंटलमैन, इसी ने इसको ये किया था, डिज़ाइन किया था। अ डबल लॉक टू ईज द रेडियंस। यहाँ पे देखिए घूम म्यूजियम, एक्चुअली उसी वो टाइम का ही जो इंजन है, एक इंजन भी रखा गया है यहाँ पे। और मालगाड़ी का डब्बा, गुड्स ट्रेन, ये सब उसी टाइम का ही है। ये 18th सेंचुरी उसी टाइम का ही है, रखा है। कितना प्यारा लगता है, मतलब इंजन को देखिए ना, एक सही में जो बच्चा लोग का टॉय ट्रेन है ना, एकदम कितना प्यारा लगता है। मुझे तो ट्रैक भी बहुत प्यारा लगता है, मासूम सा ट्रैक लेटा हुआ है, देखने के लिए कितना अच्छा लगता है। आप ये देखिए, अभी हम लोग यहाँ से मतलब ऑलरेडी वी आर इन दार्जिलिंग नाउ, ये घूम एरिया है। यहाँ से फिर दार्जिलिंग, अभी नेक्स्ट हम दिखा रहे हैं आप लोग को वीडियो दार्जिलिंग स्टेशन में। ओके आइए। এইটো এটা মনেষ্ট্ৰী হয়। আমি ৰাতিপুৱাতে দেখাই আছোঁ, ৰখিব নোৱাৰোঁ কাৰণ জেগাত ৰখাটো মানে এনেকুৱা ঠিক নহয় আৰু। बुद्धिस्ट मोनेस्ट्री है ये, दार्जिलिंग का बड़ा मोनेस्ट्री है ये। दार्जिलिंग स्टेशन ट्रेन लगी है, पैसेंजर আমি পিছত খোজকাঢ়ি আহি পেলাই ইয়াত ভিডিঅ' কৰিম। চ' গাইজ আমি আছোঁ দাৰ্জিলিঙৰ মল ৰোডত। এইটো মল ৰোড, মই ইয়াত খোজকাঢ়ি আছোঁ। ইভিনিং এইখিনি জেগাত খোজকাঢ়িবলৈ বহুত বঢ়িয়া। ইয়াত টুৰিষ্টবিলাক আহিছে, যিমান মানে টুৰিষ্ট এক্সপেক্ট কৰিছিলোঁ অলপ কম আছে, তথাপিতো অলপ কম আৰু। চক ৰাউণ্ড মল ৰোডৰ, দাৰ্জিলিং মল ৰোড। কিবা কিবি লাইভ মিউজিক চিউজিক হৈ থাকে ইয়াত, এণ্টাৰটেইনমেণ্ট। ঠাণ্ডা আছে ইয়াত, এই চব মুখৰ পৰা ধোঁৱা ওলাই আছে। চেঁচা বুলি যে কয়, সেই চেঁচা টাইপ হৈ আছে। ফ্ৰিজিং কুলিং। মানে ঠাণ্ডাটো তুমি ইমান অনুভৱ কৰিছা যে ঠাণ্ডা চেঁচা কুল চব ওলাই গৈছে মানে কয় না, ঠাণ্ডা কুল। মলত চানা লৈ আছোঁ, বাদাম চানা। আৰু এতিয়া কি খাই আহিলা? কিবা কিবি খালোঁ, কিবা নামটোৱে মনত নাই। ইয়াত দাৰ্জিলিঙৰ কিবা লোকেল বস্তু এটা, কিবা চিকেন থাকে, একচুৱেলি ম'ম'জ টাইপ, কিন্তু ম'ম' নহয়, এনেকৈ চেপেটা আমাৰ অসমীয়া যে পানী পিঠা টাইপ যে তেনেকুৱা এটা, ভিতৰত চিকেন সোমাই থাকে, এনেকুৱা কিবা এটা খালোঁ। আৰু
আৰু চাওঁ কিবা কিবি খাওঁ একচুৱেলি ফুডি হয় না আমি খাই থাকিবই ভাল পাওঁ কিবা কিবি গৰম বস্তু সৰু ল'ৰাটোৱে চনা খাইছে চানা নহয় চানা চটপটি চানা চটপটি এই বাদামটো যে চেকদা কৰি পেলাই বনাই সেইটো আৰু আমাৰ মছলা মই নাখাওঁ মই মুখত চেইন মাৰি থৈছোঁ সেইকাৰণে জেগা কুল জেগা পুৰা ওপৰৰ পৰা ফক চুই আছে তাত যদি একদম গৰম গৰম চানা নাখায় কি খাব কওকচোন আৰু কিবা খাব মন আছিলে নেকি আৰু খাম তোমাৰ মন যোৱাতে তুমি বিচাৰি পোৱা নাইচোন মটনটোৱে বিচাৰি পোৱা নাই মটন বিচাৰি আছোঁ অলপ মটন বস্তুটো কম পাইছোঁ চব চিকেন 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 আৰু আমি পিয়'ৰ নন ভেজিটেৰিয়ান না মানে পিয়'ৰ ভেজিটেৰিয়ান কয় আমি পিয়'ৰ নন ভেজিটেৰিয়ান হয় মানে আৰু বিচাৰিম অকণমান খোজ কাঢ়োঁ আকৌ হজম হৈ যাব আকৌ খাম কিবা কিবি নাই মটনৰ ইমানেই মানে মটন প্ৰিয় নহয় চিকেন টিকেনৰ আমাৰ একো জিভাত নালাগে খচি হ'ব লাগে খচি একদম বঢ়িয়া নেপালী কাটিং খচি হ'ব লাগে তেতিয়াহে চৰ্বি হ'ব লাগে জ্বলা বাকী এটা ৰাউণ্ড ঘূৰাই দিয়া মিউজিক চলি আছে এইফালে চোৱা মই খোৱাত ব্যস্ত দেই ডেকাটো এনজয় কৰিব নাপালোঁ যে বুঢ়া বুঢ়ী এতিয়া এনজয় কৰিবলৈ আহিছোঁ পাইছোঁ অকণমান কম কৰিছোঁ এতিয়া বেছিকৈ কৰি আছোঁ তেতিয়াহে আপোনালোকক দেখুৱাবলৈ ইউটিউব নাছিলে নহয় তেতিয়া যিখিনি কৰিলোঁ সেই ৰীল থকা কেমেৰাতে উঠাই কিনে ধুৱাই মেলি থৈ দিলোঁ ওলাইছিলে হেণ্ডিকেম চেণ্ডিকেম এইবিলাক কিবা কিবি তো আমি 90s ষ্টুডেণ্ট ন 90s ষ্টুডেণ্টে তেতিয়া এণ্ড্ৰইড চেণ্ড্ৰইড ক'ত পাইছিলে এতিয়াতো ডাইৰেক্ট আৰু আজিকালি ল'ৰা ছোৱালীয়ে ডাইৰেক্ট দেখাই দিলেও মই আমুকত আহিছোঁ বুলি পেলাই আমি এতিয়া দেখাই ঠাণ্ডাটো বিচাৰি বিচাৰি যেনিবা আমি সঁচাকৈ একদম ঠাণ্ডাটো পাইছোঁ ঠাণ্ডাটো ইমান ভাল লাগে ঠাণ্ডা জেগাটোত আমাৰ নিজৰ জেগাবোৰ যদি ঠাণ্ডা নোপোৱা হ'লোঁ গতিকে এই ঠাণ্ডাটো বিচাৰি বিচাৰি দাৰ্জিলিং আহিছোঁ এতিয়া ঠাণ্ডা অনুভৱ কৰিছোঁ আমি বাহিৰত বহিলোঁ এনেকৈ মুকলি আকাশৰ তলত यहाँ जाओ গুড মৰ্ণিং ফ্ৰেণ্ডছ চ' আমি ৰেডি দাৰ্জিলিঙৰ পৰা এয়া আমাৰ পেকিং পূৰা বাইক পেকিং আমাৰ পূৰা বডি পেকিং এভৰিথিং হৈ গ'ল হোটেল ৰুমৰ পৰা চেক আউট কৰিলোঁ হোটেল এইখন হোটেল নহয় এনেকৈ তলৰ ফালে আছিলে আমাৰ হোটেলখন হোটেল ভিউ পইণ্ট চ' এতিয়া দাৰ্জিলিং ব্লগটো আমাৰ এইটোতে শেষ এতিয়া নেক্সট ব্লগ ষ্টাৰ্ট হ'ব আমাৰ ইয়াৰ পাছত ৰাস্তাত ডিচাইড কৰিম ক'ত গৈ আছোঁ তো এই ব্লগটো ভালকৈ চাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ নিউ ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই বাই ফ্ৰেণ্ডছ